টিচাৰ্ছ ডে বুলি ৰাতিপুৱাই এটি কেকৰ অৰ্ডাৰ আছিলে, সেইটো দি আহি পালোঁ মই কলেজত। আৰু এয়া দেখিছেনে সত্ৰীয়া সাজত, আৰু এইফালে ইহঁতেও ওলাই আছে যিহেতুকে নাচিব লাগিব। আৰু এইফালে ছাৰ মেমহঁতক সম্বৰ্ধনা জনালে টিচাৰ্ছ ডে বুলি, আৰু এয়া আমি সত্ৰীয়া নৃত্যটো নাচিলোঁ। তাৰপিছত এয়া খালোঁ আমি পেকেট লাঞ্চ, চিঙৰা, জিলাপি আৰু কণী আছিলে, লগতে কলো আছিল। আৰু এয়া চাওকচোন বগা কণী ৰঙা হৈ গৈছে আধা লাগি, আৰু এইফালে এজনী কি ভাবি ভাবি খাই আছে। তাৰপিছত ড্ৰেছযোৰ চেঞ্জ কৰি আকৌ এবাৰ নাচিলোঁ। লাষ্ট ছেমিষ্টাৰ বুলি অলপ বেছিকৈয়ে নাছিলোঁ এইবাৰ। আৰু ইহঁতে এইফালে ফটো উঠি আছে, ময়ো দুখনমান উঠিলোঁ। আৰু এইফালে চাওকচোন আমাক দিলে চাৰ্টিফিকেট। ফ'ৰ্থ ছেমিষ্টাৰত আমি CVVFৰ ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ, তাৰে চাৰ্টিফিকেট কেইখন আজি দিলে, নিদিব বুলি ভাবিছিলোঁ, তো দিলে ভাল লাগিল। তাৰপিছত এয়া অলপ নাচ গান চালোঁ, জুনিয়ৰে নাচিলে গালে, আৰু এইফালে ছিনিয়ৰসকলে অলপ ফটো চটো উঠিলে যিহেতুকে তেওঁলোকৰ ফেয়াৰৱেল আছিলে। আৰু এইফালে খালোঁ আমি পেকেট লাঞ্চত আছিল বিৰিয়ানী। খোৱাটো মেইন ডে গাইছ, তাৰ কাৰণে বেলেগ ৰুমত আহি খালোঁ, আৰু এয়া খাই বৈ ঘৰত আহিলোঁ।